সময়ত আমি ইয়াতে কাম কৰি আছো এমএল এক্সেল ডাবল এক্সেল গাইস হেল্ল' গাইস গুড মৰ্নিং টু ৱেলকাম মাই নিউ ব্লগ আজি মানে এটা নতুন ব্লগত আপোনালোকৰ স্বাগত জনাইছোঁ ব্লগ মানে এনেকুৱা আছে কি এই বনাওঁ এই লৈ যাওঁ এই বনাওঁ টাইম নাপাওঁ আৰু চানডে ভাবিছিলোঁ ক'ৰবাত যাম ফুৰিবৰ কাৰণে কিন্তু গাইছ কপাল দিয়া একদম কৈছোঁ নাই এখন কপাল একদম ফুটা কপাল মানে 5 আঙুলি জুখিলেও মানে 3 আঙুলি মানুহে ওলায় চ' আজি ব্লগটো ষ্টাৰ্ট কৰোঁ মানে আজি আহিছিলোঁ মানে এনেকুৱা দোকানলৈ মানে অফিচৰ অলপ কাম আছিল চ' কামখিনি কৰিবৰ কাৰণে মাতিলা তো এতিয়া আহিছোঁ অলপচোন ফোন কৰি আছে দেখাম একবাৰ মানে কিছু এটা মানে আমি বনাবৰ কাৰণে চাওঁ আমাৰ লাগি আছে আমার কাম করি আছে বলে তো দীপাং বাদা কাকু একবার একবার এমএল মার বলে কাকু ভালো হইছে না দীপাং বাদা আজ সানডে বেন মজাই দিছি মেন কথা কোনটো কইলো কাকু আমি সানডে বলি আমি হ্যান্ডেল মারি আছি মার হ্যান্ডেল পাগল মানে কাম মানে তো বহুতেই আছে মানে নতুন এটা ল'বতো সেইকাৰণে দোকান তো আজি মানে কামত লাগি আছে তো দিবাংতে এটা কথা ভাবছানে যেতিয়া কাৰণে এই বয়সত আমাৰ নিচিনা ছোৱালী কিমান ঘূৰি আছে হা কিমান এনজয় কৰি আছে ফূৰ্তি কৰি আছে হেৰি কৰি আছে আমি ইয়াতে কি কৰি আছো তই মানে চিৰিজ হা তোৰ জীৱনটো চিৰিজ মাৰিব লাগে তোক পাৰি কাঠত চিৰিজ তাত যৌৱন আমনি কৰা বয়সত আমি ইয়াতে কাম কৰি এমএল এক্সেল ডাবল এক্সেল গাইছ এমএল এক্সেল ডাবল এক্সেল কোনটো কি চাইছে তোৰ 32 34 36 পইচা জীৱন হ'ব বাকী একো নাই ইবালা কাকু কি কবি এনে আজি এনে দিনটোক লৈ কিনে চানডে বলি 32 34 গাইছ সব একদম সানডে মানুহ কথা সানডে ফানডে আজি ফানডে হলা আমাৰ কি হৈছে আমাতে আজি এমএল এক্সেল চলি আছে গাইছ তো বাকি ভিতৰত দেখাই আছো এতিয়া অলপমান কাম কৰি লওঁ সালা ইংল্যান্ড হ্যাঁ সালা ইউএসএ খেলা দুনিয়ার বাইরের বিদেশি সাধু ওইটা ছিল নবমী ব্রহ্মপুত্র তাহলে ডেঞ্জারাস ছিল কামে কাম হ্যাঁ মেলাটা সব তামাম ছিল নবমী ব্রহ্মপুত্র হ্যাঁ হ্যাঁ এমাহা কৰি কৈছো না গাইছ হ্যাঁ বুঝা মান লগনতে একদম আগে কৈছো না গাইছ মনটো সানডে দিনাখন মানুহে এনজয় কৰে আমি এটা বক্সৰ ওপৰত বক্স বচি আছো ৰেকত এই জীৱন কি কৰবি আৰু কৰবাই তো লাগ কৰ্মই ধৰ্ম না তো কৰো দিয়ক আৰু জলদি তো কথা আছে চালা বুঢ়া জোৰ কাকু এইগুলি কোনে ওলাবা দিছি এইবিলাক ওলা ডাঙৰগিলা এইবিলাক পিছত লগাম আজি এনে চানডে অনুভৱটো কেনেকুৱা আকৌ সানডে মুহূর্ত হয়েছে হা সানডে মুহূর্ত হয়েছে চাৰু মাৰিব লৈছি দেখোন মানুহ চানডে এনে ভালকে যায় আজি আমাৰ চানডে ইজ হেভি হৈ গৈছে গাইছ কৈছো না আহি পাইছিলোঁ মানে আহিব পৰা দেৰিয়ে হ'ল দুপৰীয়াতে আহি পাইছিলোঁ এতিয়া যাবা খেলা চাবৰ কাৰণে তো মানে খেলটো হৈ আছে ডুবাইত হৈ আছে ষ্টেডিয়ামত আমাৰ এটা মিনি ষ্টেডিয়াম আছে মিনি ষ্টেডিয়ামত চাব যাম বলক চাম একেলগে এনজয় কৰি মাৰিম ইণ্ডিয়া জিন্দাবাদ লগত গাইছ ইও যাব পোহৰটো এটা নায়েই ভাই চ' বলক তো গাইছ নিউজিলেণ্ড ভাৰ্চেছ ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ড চ' খেলা হিট বৰ্তমান ৰোহিত শৰ্মা বেটিং কৰি আছে আমি যাই আছোঁ চাবৰ কাৰণে চ' বলক গাইছ যাই কিনে লগ পাই আছোঁ চাবৰ কাৰণে মানুহৰ ভিৰ চাওক না একবাৰ মানুহৰ ভিৰ একবাৰ চাওক গাইছ पैरों का इस्तेमाल किया तो प्रेशर वापस स्पिनर पर जाएगा
मुझे लग रहा है इनका थोड़ा सा आप दोबारा मन बन रहा होगा क्योंकि टीम बहुत गेंदें खेल रही है और अच्छी गेम कर रहे हैं कि क्वांटिटी एक बात है, क्वालिटी बहुत अलग बात है। भारत के पास क्वांटिटी और क्वालिटी दोनों है। क्वांटिटी तो सामने भी है, वहां पे भी 3-4 मार देंगे बहुत बड़ा बल्लेबाज है, बड़ी ओकेजन में हिटमैन रोहित शर्मा। ऐसा नहीं है पिछले ओवर में एक बहुत करारा शॉट लगाया था। थोड़े अनुभव की कमी है न्यूजीलैंड की गेंदबाजी क्रम में। কখন তুমি কোহলি কামিং গাইস ঠিক দিছে কি কোহলি কিন্তু নাই কিছু হিট হয়েছে কিন্তু ভাই ভাই এই রাস্তায় तकदीर से अब हम कभी न हारे, मुसीबत हो या खुशी का पल, हर चीज से सीखे सबने जो थे कभी वो अब हकीकत है। मर्जी अपनी है हम जीतेंगे हर जंग, करीब अपनी मंजिल हम जैसे है, मुस्कुराहट में जो राज है वो समझ ले, वो समझ ले। दुनिया की हर एक मुश्किल हम तोड़ के चलेंगे, दिल से हम जीतेंगे हर जंग हर दफा, करीब है वो पल जहाँ सपने सच होते हैं। आसमान के जितने भी सितारे सब हमसे कह रहे हैं, तू है जो जीत तेरा है। हर रात की सुबह एक नई उम्मीद से मिलती है, जब थमा है अपना हाथ दिल से उस रास्ते पे चल, मुलाकात अपनी अपने सपनों से होगी, जमीन पे जो था अब वो आसमां हो गया। तकदीर का है ये एक फैसला, मुसीबत की हर रात से हमने नई राह पाई, मर्जी अपनी है जो हमने समझी, जब दिल से चाहा तो दुनिया भी रुकी, करीब अपनी ইন্টারেস্টিং হয়েছে বিনা কোহলি কৈছিলে আজি খেল জিকি গেছে একদম মাই দিয়া খেল হয়েছে আজি গাইস আজি খেলা ধুনীয়া হ'ল একদম পুরা জবরদস্ত খেলারি কৈছিলে ইন্ডিয়া জিন্দাবাদ ইন্ডিয়া অলওয়েজ ওয়েল কৈছিলে বেস্ট এন্ড কৈছিলে গাইস আজি ভাবা নাছিলো কোহলি নোহোৱাকে যে আজি এখান যে জিকবো বুলি ভাবা নাছিলো কিন্তু তথাপিও এটা মনত দুখ লাগছি যে এটা বলত খেলি কিনে কোহলি যাব লগা হ'ল নতুবা আজি খেলখন আৰু জমি লয় না ভাবচোন আৰু জমি লয় খেলখন গাইছ সো এটা খেলা চলা যাব ইণ্ডিয়াটো জিকিলে সো জয় আই অসম ইণ্ডিয়া জিন্দাবাদ জিন্দাবাদ আজি ব্লগটো ইমানেই আছিলে সো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব লগতে আপোনালোকে সাপোৰ্ট কৰিব মোৰ নিজৰ লোক যেটো কি এন্টাৰটেইনমেন্ট কৰিব পাৰিছো নাজানো কিন্তু তথাপিও কিবা অলপ দিব কাৰণে চেষ্টা কৰিছো সাপোৰ্ট কৰিব গাইছ সো বাই বাই